Hey guys, welcome to my YouTube channel. আশা কৰো সকলোৱে ভালে আছে আৰু মইও ভালে আছো আৰু মই মানে যোৱাকালি আহিছিলো দিবদাহঁতৰ লগত দিবদা আমাৰ ফালে গৈছিল মই হেতৰ লগত ইনকে আহিলো এত ঘৰত আৰু ইটা আমি গুটেইতে যাই আছো ধীৰাজে মই দিবদায়ে বৰ ভাল লাগি আজি বতৰটো একদম পুৰা ঠাণ্ডা ঠাণ্ডা হেয়া পুৰা ডাৱৰীয়া কৰি আছে একফালে পুৰা হেৰি ধান লগা হৈছে গুড চেৰাপুঞ্জি ধান লগা হৈছে জেৰেঙা বতৰ হেৰেঙা মন আৰু কিবা আছে নাই আৰু একো নাই হামেলি ইনষ্টাগ্ৰামৰ মাল নতুন গানটো একবাৰ মাৰি দি দেখাই শুনাই ভাল গোগা গোগা গাল গিকাল ৰঙা পৰা আছাল পালে নিজে খাই নিজে পালে নাই গুয়া তো ঠিক আছে অলপমান হেৰিটো দিছো দিবদাহঁতৰ নতুন গান এটা আহি আছে আৰু হেয়া আজি মানে শোভাযাত্ৰা আছে এইখন মেইন গেট এখান নেকি আৰু এইটো অমৰ আমাৰ তাৰ পৰা আহিবা ই কিহিনা পে এতে ভাল হৈ আছে আহিয়ে ও দণ্ডা কেতিয়া বল এইয়া নামাতাই ৰখ মানুহ এইয়া আমাৰ ভাসু আহি গেল এইয়া দণ্ডা দেখা পালো ইটা মানুহ নামাতাই দণ্ডা বেয়া লাগে কি কৰে কেনে এ মজা একদম আই লাগছি ওই বা আৰু মানুহ লগ পাইছে ভাই একদম লগ পাই আহি আছে মজা লাগছে দাড়ি চাই কাটি দিলে আমাৰ ৰাজুতে পুৰা দাড়ি চাই কাটি মিলমিলিয়া হৈ আছো বঢ়িয়া চেন্ডাৰি একটু হল হেৰি মাটি দালি একটু হল আঞ্জা একটু হল দালি একটু হল ভাজি একটু হল চিকেন এটা আমলকি কি কম মানে ভাল লাগিল কিবা আহিলো আহিছি পটকে মাতাৰ লগে লগে কিবা এটা পাইছো আৰু ভাল লাগিল আহি লগ পাই সঁচাকে আৰু বহুত কষ্ট কৰি ভিডিঅ'বিলাক বনাই আছে এইটো আপোনালোকে চাব আৰু এয়া আমাৰ গামোচা পাৰি আদৰি লৈ যাই আছে লগ পালো দেখো নমস্কাৰ নমস্কাৰ যৌ মই এই অলপ আগত ভীম দাদা ভীম দাদা কেনে দে গান নাই দেখো গান নাই দেখো গান গাই যা গানে নাই আমি বা দৰা কইনা লাগক লাগক এটা কাজিয়া লাগবা খুঁজছিল লাগবা খুঁজছো আহিলে এখন ভালে হল দেখোন ভালে হলি দেখোন মই কেমেৰা কৰিলো আকৌ কাজিয়া লগা বুলি আৰু এয়া হৈছে বেজপাৰাৰ বৰপথাৰ পূব মঙলদৈ দ্বাদশ বৰ্ষীয় শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আৰু এইবাৰ হৈছে দশম বৰসভা আৰু এই যজ্ঞ পুৰা 12 বছৰৰ মূৰে মূৰে পাতে ফাইনেলি আহি পালো এয়া কি ধুনীয়া ইমান ডাঙৰ সঁচায়ে বৰসভা এনে নাম বৰসভা নহয় বাৰু কি আকৌ ই দণ্ডাৰ লগত আছে ই কেমেৰা হাবা তুই খাই দাউৰি আৰু এইবিলাক বহুত ধুনীয়া ধুনীয়াকে বস্তুবিলাক বনাইছি কেনে খবৰ দে দে আছো বুঢ়িয়া বুজিয়াৰ পয়া গাইতা এইটো আজি লগ পালো এই তহঁতক এনেকুৱা আকৌ চাল মৰা বুঢ়ী পাৱা এটা নাইছে নহয়নে নহয় নহয় আজিকালি মানুহবিলাক ইমান বছৰ লাগি জীয়াই নাথাকে আকৌ কলা মলা ৰখাই গিলা কৰা এই ঘূৰি আছে কি কোনে মাতছে জব বেজতি
জানা হলিয়ে বেয়া লাগে না আকৌ পটকে নহয় আকৌ নাই 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 আমি এনেকুৱা এটা হ'ব লাগিব আমি ভাল মানুহ হ'ব লাগিব জানা বুজা মানুহ লাগছে নিজকে নাজানিলেও জানা লাগছে আৰু নেকি ভাল মানুহ হ'ব লাগিব তাতকৈ আৰু বিশেষ নাজানো ভাল মানুহ হ'ব লাগিব বুলি ক'লে আমাৰ চব বুজক মানে ই এতিয়া ভাল মানুহ হ'ব লাগিব বাকী আছে গম পাইছো এনে আমি জানোৱে না ই কেনেকুৱা আছে আমাৰ ধুনীয়া ওজাপালি গেটটোতে আছে গেটটোৰ কাষতে পিনি এটা আছে সাপ খেদা সাপ ধৰা মানুহ নেকি এয়া ইফালে বহি আছে সেইটো কি বুলি কয় সেইটো লৈ ক'ত যাবা আহিলি পানী লৈ আহিলি দাদা ঐ বঢ়িয়া বঢ়িয়া ঐ বাপৰ সময়ত নাচাবি বেলেগ সময়ত চাবি মাৰ ঘৰতে নেকি চকু দেখোন নাকদে পিন্ধা নহয় চকু দেখোন নাকদে পিন্ধা এহঁতে কি লাজ কৰিছে প্ৰদৰ্শনী আৰু ইফালে আছে প্ৰদৰ্শনী দেখাই আছো বাৰু বস্তু হৈছে বাঁহৰ এইয়া মূৰাটোৰ ইফালে গল চলো ঘূৰে কিবা লগাই দিছি ইফালে বা এইটো কি বহুত দেখোন ঠেং চেং আছে মাথা চাথা লৰে বাৰু ইহঁতৰ এডাল এডাল সাপ এডাল দেখোন লাইনত তাৰে কিহত বহি আছা হা তুল নহয় দে এডাল গাছৰ মূৰা বাঁহৰ মূৰা আৰু ইফালে আছে ঘৰিয়াল চৰিয়াল এই বস্তুখিনি বঢ়িয়া লাগছে কোন চাওঁ মই একবাৰ বহো আৰু গাইছ এইটো কি বস্তু হয় নাজানো মাথা চাথা ঘূৰেই বাৰু আৰু চাওঁ ৰচোনাই ভাই ই আৰু ওপৰত এডাল নেমুৰো লৰে গাইছ এৰিলে এৰিলে সৰু চলি মহা এওপা খুব মাথা লৰাই আছে মানে মাথা চাথা ঘূৰে না হয় না চাওঁ মই একবাৰ বইলি চিংবো নেকি এডাল আৰু এটা মানে জোলনা আছে মাথাত দেখোন কিবা আলহী উঠিছে চিঙি পৰিব নেকি ইপিনে আহি পালোঁ কাজিৰঙা কাজিৰঙা মানে এয়া কাজিৰঙা ইফালে কি আছিলে এইটো হৰিণ হৰিণা আৰু ইফালে গড় আৰু ইফালে হাতী আৰু ইফালে লগতে ঘৰিয়ালো আছে ঘৰিয়ালত নেঙুৰডাল বান্ধি থৈ দিছে টেপেদি লবৰেদি মাটি চপৰাই দি নহ'লে হাতীটো কামুৰি দিব নাযায় কেইটামান মেচিন আছে এই যন্ত্ৰটোত চাউল হালধি আদি গুড়ি কৰিব পৰা কাগজ বনোৱা কিবা কিবি আৰু এইখন আছে হস্তচালিত ফেন চকী ইয়াতে মানে বহি লৈ এডাল ঘূৰি থাকিলে ওপৰপে পাংখা খানেদি হাৱা লাগে আৰু এইবিলাক বস্তু এতিয়া অকণমান অকণমান নহয় হৈছে এইটো হ'ল গৰু গাড়ী চকা মানে মহৰ গাড়ী গৰু গাড়ী আৰু এই বস্তুটো কোন কোনে চিনি পা কমেণ্ট কৰি জনাবিছোঁ এইটো মানে তোপা মই দেখিছিলোঁ সৰুতে আমাৰ ঘৰতে আৰু এইফালে এইকেইটাতো চিনিয়ে পা জাপি টাপি কিবা কিবি এইকেইটা দিগদাৰ এপিনি আছে আহি এই ছটা টানাক লাগছি ৰখি কিবা খাৱা এটা ধান্দা নেকি মানে ভিডিঅ' বনাম বুলি ক'বলৈ এটা বগৰী কি কৰে ইউটিউবাৰ হ'লে এটা মানে ভিডিঅ' চুপাই দাদা ভিডিঅ' বনাই এটা খাই চাওঁ নেকি ঠাণ্ডা ঠাণ্ডা বতৰ এটা চুবাই আছে শুনা শুনা মটৰ ৰাজু দাই আকৌ আহি চিৰাজে খাব পাৰি ষ্টিকশ্যন এটা দাঁতৰ চেলেনি এটা এটা বগৰী খাব দিলা দেখোন দাদাই আমি ৰাজু দাই মই ধুনীয়াকৈ বগৰী এটা এটা খালোঁ ফ্ৰীতে পাইছোঁ যিহেতু খাওঁই আৰু ডাঙৰ লৈছোঁ আকৌ সৰু লোৱা নাই ধুনীয়াকৈ বগৰী খাই আছোঁ ৰাজু দা কিবা কৈ দি বাৰু বৰ ধুনীয়া লাগিছে মানে প্ৰতি 12 বছৰৰ মূৰে মূৰে 12 বছৰ প্ৰতি 12 বছৰ মূৰে মূৰে হোৱা আয়োজনে বৰসভা শ্ৰী মহাবিশ্বযজ্ঞ ইয়াতে ধুনীয়া বহুত মানুহৰ সমাগমেৰে ইয়াৰ অলপ আগত সভা এটা ওলাই গ'ল তাৰপিছত সভাটো অহাৰ পিছত আপোনালোকে দেখিব কিমান মানুহ হৈছে ইয়াতে বৰ ধুনীয়া সমাগমৰ মাজত সঁচাকৈ আমি ভাগ্যৱান এইকাৰণে ভাগ্যৱান ইমান ডাঙৰ অনুষ্ঠানত আমি আহিব পাৰিছোঁ সঁচাকৈ খুব ভাল লাগিছে বঢ়িয়া
ইনো খাবা দলিয়ে ভাই ৰাজু দা নাজানো আগনে খালি ভিট পাই দহাকা চবে মাৰবা দলি একে কিবা পানত লগত দিয়া বস্তু মাৰবা দলি এয়া অমিতা দি বনোৱা বস্তু অমিতা দিয়ে বনাই নেকি ময়ো আজিহে গম পালো চাহ এডাল নেঙুৰ খাই যায় বঢ়িয়া লাগে এই বস্তু কেইটা অমিতা দি বনাই বোলে মই আজিহে শুনিলো ৰাজু দাৰ মুখেদি দিদি ৰাজু দাই ফ্ৰী পালি চব মাৰিব দে দাদা দিদি আৰু এটা বস্তু আছে আপোনালোকক দেখুৱাম এই বস্তু যি নাম হৈছে নাৰিকল এইটো নাৰিকল দি বনোৱা পাণ এক পাতো দেখা নেকি এপাত গাছত লাগে বুলি গোটেইখিনি বস্তু একাত পাণত ঢালি লওঁ তই ফৰে দি অকণমান দিছো দাদা অকণমান দি চবাই দি দুখ খুজবি আৰু অলপ পিছত দাদা চবাই এক ফুট দি দাদা বেলেগ বস্তু দেখিছানে গোটেইখিনি আদায় কৰিলা নামটো কৰিছো আপোনাৰ এইফালে মোৰ নাম শ্ৰী ৰুদ্ধ বৰুৱা আৰু যদি আপোনাৰ বৰবাৰ আহে বঢ়িয়াকৈ পাণ চান এই দাদা তাত আহি পাণ খাবি দেই এই এইখিনিতে আছে দোকানখন এইপিনি পে আহি সেইখিনিতে থেংক ইউ দিয়া কোনটো তোমালোকৰ কোনটো হিয়া কোনটো দিয়া নিয়া কোনোবা কৈছিল নহয় দিব্যাৰ ডাইলগ নহয় কাৰ নাম হিয়া এই কাৰ নাম হিয়া তোমাৰ নাম হিয়া এই নাম হিয়া এই বোলে পৰহি বিয়া এই আকৌ চেঙেৰি জিয়া হিয়া পৰহি বিয়া এই আকৌ চেঙেৰা চিয়া এই দিব্যাৰ মোবাইল চাৰ্জ নাই সেইকাৰণে চাৰ্জ দিবৰ কাৰণে আহিলো আৰু এই ধীৰাজ এইটোৰ নাম কি বুলি কৈ কৈছো এইটোৰ নাম ডিজি ডিজি নহয় ভাই বিজি বি কিয় জানা নাজানা লাইন গেলি ইয়াত পুৰা বিজি লাইন গেলিয়ে বিজি আৰু লাইন গেলি মানে এটা লাইনৰ কানেকশ্যন নাই যিহেতু এইটো দি আহি পুৰা বিজি হৈ থাকিব লাগিব সেইকাৰণে ইয়াৰ নাম বিজি ডিজি নহয় আৰু এতিয়া আমি আহিলো বৰসভাপে ধুনীয়াকৈ এয়া গোটেইকেইটা সনাতন ধৰ্ম সভাৰ কাৰ্যালয় আৰু মানে ইয়াতে চব আহিছিল গোটেইখিনি আৰু বৰষুণ দিয়াৰ কাৰণে চবকে গাড়ীত নিয়া ব্যৱস্থা কৰি দিছে ধুনীয়া গৰম গৰম পায়া আকৌ এটা লোক লৈ যাৱাই নাই দে 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 চাই থাকা বা কি নাম তোমাৰ বিশাল মোক দেখা পাইছা মোবাইলত বা ক'ত ঘৰ চাই থাকবি হা ৰাধা অ' ৰাধা কৃষ্ণ ক'ত গেল অ' ৰাধাই পায়স খাই আছে হয়নে অ' কৃষ্ণ এইটো ইফালে ক'ত যা আকৌ কৃষ্ণ ৰাধাক এৰি থৈ ক'ত যোৱা অ' ছিংগেলকে আছা নেকি ঘৰ ব্লগ এটা বনাই আছো গোটেইকেইটা আৰু এইফালে দাদাহাত আছে গোটেইকেইটাই কিবা আপলোড দিবা দিছিল এইটো দাদা কি মস্ত হাতী আন হাতী দেখোন তাতে কয়লা হাতী তাতে আকৌ কয়লা হাতী আজি বতৰটো বেয়া সেইকাৰণে কেমেৰা চেমেৰা অলপ চোৱা লেতিয়া হৈ আছে বাৰু মহিষাপুৰ জয় বিজয় আৰু লক্ষ্মী আৰু মই অ দাদা এইটো কি হয় কাৰ্তিক এয়া ইফালে কাৰ্তিক দা আছে দায়ে হয় কাৰ্তিক দায়ে হয় ইফালে বিষ্ণু দা পুৰা ব্যস্ত হৈ আছে কথা পতাত আৰু এই চৰাইটো বহুত দিনৰ পৰা বহুত কষ্ট কৰি বনাইছে কাৰণ এইটো চব পাখি দিয়ে বনোৱা হৈছে অৰিজিনেল পাখি দি আৰু গাইছ আজি ভিডিঅ'টো ইমানে আছিলে যদি নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক লগ পাম এটা ভিডিঅ' এতিয়াতো আজিলৈ বাই বাই